হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ঋতুমণি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মাঘ বিহুৰ 1 তাৰিখ আৰু মই ভোগালী বিহুৰ সকলোকে হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই মাঘ বিহুৰ 1 তাৰিখৰ দিনটোত আমিনো কি কৰোঁ, কেনেকুৱা কি কৰোঁ আপোনালোকক সকলোকে দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। চাই থাককচোন মোৰ ভিডিঅ'টি শেষলৈকে। এয়া দুমাহীৰ দিনাখনৰ ভিডিঅ' মই এড কৰি দিছোঁ। মিষ্টাৰে মাছ বাছি আছে, ঘৰলৈ গোটাকে মাছ লৈ আহিছিলে, চ' মিষ্টাৰে বাছি আছে। মাছ আনিছে আৰু মাছ, ভকুৱা মাছ আৰু ইফালে কিবা কিবি মাছ মই ভালকৈ নাজানো। আৰু ইফালে হাও আনিছে। খোৱা হ'ব ৰাতি, খোৱা হ'ব, সিহঁতক খাবৰ কাৰণে অনা হৈছে। যিহেতু ভাত খাবলৈ নোৱাৰি, মানে দিনটো লঘোণে থাকিব লাগে, চ' আমি সকলোৱে মিলি চিৰা দৈ খালোঁ। মোৰ চৰ্দি লাগি আছিলে, তথাপিতো মই দৈ চিৰা খালোঁ। আৰু যিহেতু বিহু বুলি ক'লে দৈ চিৰা পৰম্পৰাগত খাবই লাগে, দৈ চিৰাই খালোঁ অলপ। ছোৱালী দিনটো লগন দৈ চিৰা খাব লাগে, দৈ চিৰা খাইছোঁ। বেঙেনা হাল আৰু চিকেন কি আছিল, কি ফুলকবিৰ আঞ্জা, ফুলকবি ওলকবি আলু মাছেদি, চিতল মাছেদি আৰু দেউতাৰ এখন কি ঔটেঙা মাছেদি। বঢ়িয়া কালাৰ হৈছে। Apa Dejo igual. Ada igual kan juga. Idea. Itu mau dibalas bahaya nanti. Tapi lihat gimana susun langsung nih kata lu. Ayo itu. Punya apa itu? Video bagus hari ini. Anda loh sih. Oh, itu tadi piano. Lihat kamu itu. Enak kan dulu. Ting. Masih apa takut? Moi sungguh kamgot. Itu naik, pagi gonilat naik. Jadi niat ini naik. Betul Pak. Mobile dapat থৈ দিও। বিহুৰ
দিনা অৰ্থাৎ মাঘ বিহুৰ 1 তাৰিখে মই নিজৰ মন্দিৰতে এখন শৰাই আগবঢ়ালোঁ। চোতালতে মেজি সাজিছিলে, চ' আমি তাতে মাহ তিল দি সেৱা জনালোঁ অগ্নি দেৱতাক, যাতে সকলো দুখ নিৰাময় কৰে আৰু সুখৰ দিন আহে তাৰ বাবে প্ৰাৰ্থনা জনালোঁ। দেউতা মই এখেতে মিলি যিহেতু ডাঙৰক সেৱা কৰিব লাগে, চ' মা দেউতাৰ পৰা ষ্টাৰ্ট কৰিলোঁ, তাৰপিছত মিষ্টাৰক সেৱা কৰিলোঁ। এনেদৰে সেৱা কৰা পৰ্ব চলি গৈ থাকিল। আমি সকলোৱে নীতি নিয়মবোৰ পালন কৰিলোঁ। তাৰপিছত এতিয়া মোৰ ভাগিনহঁতৰ ঘৰলৈ যাম, ভাগিনহঁতক সেৱা কৰিবলৈ। ভাত খাই আছে। ফাৰ্ষ্ট ইহঁতে আৰম্ভ কৰিছে আৰু আমাৰ ফাৰ্ষ্ট যাত্ৰা ভাত খোৱা। এয়া ভাগিনে হয়, ইহঁতকো ভাত খাবলৈ মাতি আনিলোঁ, যিহেতু বিহু বুলি ক'লে মানুহ দুনুহ আহিলে ভাল লাগে নহয়নে, সেইবাবে মাতি লৈ আহি ভাত খোৱালোঁ। আমাৰ আলহী আহিছে, বহক, বিহু বুলি আলহী। ভাগিনহঁতৰ ঘৰলৈ গৈ আছোঁ, মানে বাহঁতৰ ঘৰলৈ এখেতৰ, চ' সেৱা কৰিব লাগে। আমি বাহঁতৰ ঘৰ পাই গ'লোঁ, ভাগিনহঁতক সেৱা কৰিব আহিছোঁ। আশীৰ্বাদ দিছানে? কি বুলি? আশীৰ্বাদ দিবা? দিলিহে পইচা দিম। কি বুলি আশীৰ্বাদ দিছা? কি বুলি দিছা? একো নাই। এতিয়া আমি গৈ আছোঁ মোৰ মাৰ ঘৰলৈ, যিহেতু বিহুৰ দিনাখন মাহঁতকো সেৱা কৰিব লাগে, চ' মাহঁতৰ ঘৰত গৈ আছোঁ সেৱা কৰিবলৈ। মাহঁতক সেৱা কৰি, মা আৰু আইতাক সেৱা কৰি জল্দি ঘৰলৈ গুচি আহিলোঁ, যিহেতু বিহুৰ বতৰ। আজি বেছি টাইম থকাকৈ নগ'লোঁ, গৈ সেৱা কৰিলোঁ, ভাত খালোঁ, আহিলোঁ। আজি সৰুৰ লগত ভিডিঅ'টো কৰা নহ'লগৈ, মানে মোৰ ভণ্টিৰ লগত ভিডিঅ' নহ'লগৈ, চ' ফটো কেইখনমান দি দিলোঁ ইয়াতে এড কৰি, আৰু সকলোকে ভোগালী বিহুৰ শুভকামনা যাচিলোঁ। এয়া বিহুৰ আয়োজন, আপোনালোক সকলোকে নিমন্ত্ৰণ দিছোঁ মোৰ ঘৰলৈ, সকলোৱে যেন বিহু খাবলৈ আহি দেই।